গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভালেই, বৰ্তমান মোৰো ভালেই। আৰু আজি হ'ল ছানডে, এয়া উঠাও দেৰি হ'ল অকণমান। ঘৰতনো কিমান সোমাই থাকিম, গৰমটোহে আজি বেছি পৰিছে। আপোনালোকৰ ফালে বাৰু কেনেকুৱা গৰমটো জনাবচোন। আৰু ভাবিছোঁ গৰমৰ পৰা অকণ ওলাই যাওঁ, ঘৰতনো কিমান সোমাই থাকিম আৰু কি কৰোঁ, ক'লৈ যাওঁ আপোনালোককো দেখাই যাম। তাৰ কাৰণে মোৰ ভিডিঅ'টো চাই যাব। আৰু এতিয়া আমি ধুনীয়াকৈ গাড়ীত তেল ভৰাই ল'লোঁ আৰু এয়া গৈ আছোঁ, ভাইটি, ভণ্টি, মই, হাজবেণ্ড আৰু এয়া এইফালে ভাইটি। আৰু এয়া ধুনীয়াকৈ গৈ আছোঁ। ভণ্টি হাঁহি চাওক ফুৰিব পাই যিহেতু বহুত দিনৰ মূৰত তেনেকৈ ওলাই আহিছোঁ আমি একেলগে। এয়া আমি আহি পালোহি, যিহেতু আজি ছানডে, মানুহ বহুত বেছি আৰু আমাৰ সময়টো বহুত বেছি হৈ গ'ল। প্ৰায় 3:30 মানে বাজি গ'ল ইয়াত আহি পাওঁতে। ধুনীয়াকৈ চাওকচোন। আৰু এইফালে বিহু দেখিলোঁ, ফাইনেলি আমি আহি পালোহি। এয়া পিছফালে আৰু এইফালে হাই ক, এয়া আমি যিহেতু টিপি আহি পালোহি দেই। আৰু আহিয়ে মই ইয়াৰ ৰ'ব পৰা নাই, কেতিয়া ভিতৰলৈ পাম তেনেকুৱাই লাগিছে। আৰু ইয়াত যিহেতু 20 টকাকৈ টিকেট লয়, টিকেট কাটি ল'লোঁ এয়া ধুনীয়াকৈ। এয়া আমি এইফালে টিকেট চিকেট কৰি এনেকৈ সোমাব লাগে দেই। আৰু এইফালে এয়া আমাৰ ফূৰ্তিটো চাওকচোন। পানীখিনিত আমি বহুত বেছি ভাল লাগিছে, আৰু পানীখিনি যিহেতু বহুত চেঁচা আছিলে। আৰু এয়া অকণমান হাজবেণ্ডে এনেকৈ ভিডিঅ' কৰি দিছিলে, তাকে দি দিছোঁ আপোনালোককো দেখাওঁ। আৰু আমাৰ ফূৰ্তিটো চাওক, কেনেকুৱা এটা মানে ফূৰ্তি আৰু বহুত ধুনীয়া এটা দৃশ্য, বহুত বেছি ভাল লাগিছে। এইফালে ইয়াত দেখিছে নিজৰা, বহুত ধুনীয়া লাগিছে নহয়নে? আৰু আজি লগ পালোঁ ইয়াত দীপশিকা বাক, বহুত বেছি ভাল লাগিল লগ পাই। আমি আহি আছোঁ এতিয়া কাপোৰ চেঞ্জ কৰিবলৈ। আমি ভিজিলোঁ, বহুত ভাল লাগিলে, বহুত ভাল লাগিছে। কিন্তু সময়টো কেনি গ'ল গমেই নাপালোঁ। আপোনালোকো আহিব, ধুনীয়াকৈ ফূৰ্তি কৰি যাব দেওবাৰ দিনটোত, ফেমিলিৰ লগতো আহিব পাৰে, আহিব আৰু। এয়া মই কাপোৰ এতিয়া এনেকৈ যাব লাগিব আৰু এতিয়া গৈ আছোঁ ঘৰলৈ বুলি, আৰু টাইমটো কেনি গুচি গ'ল গমেই নাপালোঁ। আৰু এতিয়া গৈ আছোঁ এয়া ঘৰলৈ বুলি, যিহেতু আজি বহুত দেৰি হৈ গ'ল ঘৰত আহি পাওঁতে। আৰু বহুত বেছি ভাল লাগিলে, বহুত এনজয় কৰিলোঁ। আৰু ৰাতি এয়া ভাত সাজটো যিহেতু বনাব হ'লেই, আজি আনিছিলোঁ অলপমান ছাগলী মাংস। বনোৱা ভিডিঅ' নিদিলোঁ আৰু, যিহেতু বনোৱাত মই ইমান ভালো নহয়। এতিয়া ভাতটো খাই লওঁ। আজি হ'ল নেক্সট ডে, আৰু এতিয়া আহিছোঁ এয়া বেলেশ্বৰ মন্দিৰত, ধুনীয়াকৈ চাকি বন্তি জ্বলাই ল'লোঁ, যিহেতু আজি সোমবাৰ হয়। আৰু এইফালে আহিছে ভাইটি, ভণ্টি আৰু ভাইটি এজন। আৰু আজি যিহেতু শাওনৰ প্ৰথমটো সোমবাৰ, এয়া ধুনীয়াকৈ চাকি বন্তি জ্বলালোঁ। আৰু এইফালে এয়া চাওকচোন ভাইটি,
সি বোলে কিবা কাণত কয়, এই কৈ আছিলে যে মই গাৰ্লফ্ৰেণ্ড এজনী বিচাৰিম। মই ক'লোঁ কি নাই, তুমি পঢ়াৰ কথা কোৱা, যিহেতু তুমি এতিয়া বহুত সৰু হৈ আছা। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভাল লাগিলে চাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু আশা কৰোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। থেংক ইউ অল, বাই বাই।